মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে মহিলাসকলক ৰাম ঠগন দিলে। কিন্তু ৰাম ঠগন দিলে। মই গোটেই কথাখিনি কৈ দিম আচলতে কি ৰাম ঠগন দিলে। তাৰ আগতে আপোনালোকে পাৰিলে মানে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক আৰু লগতে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি যাব। মই গোটেই কথাখিনি কৈয়ে দিম, গোটেই কথাখিনি গম পাব আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেনো কি ৰাম ঠগন দিলে। গোটেই কথাখিনি কৈ দিয়াৰ লগে লগে গম পাব। মই এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ, খালি শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব দেই। যেতিয়া নিৰ্বাচন প্ৰচাৰ চলাই আছিল, নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে ডিঙিৰ শিৰ ফুলাই কৈ আছিল আপোনালোকে জিকাই দিয়ক, টেনশ্যন ল'ব দৰকাৰ নাই, আপোনালোকে জিকাই দিয়ক, আপোনালোকক জিকাই দিয়াৰ পাছত জিকাৰ লগে লগে আপোনালোকক মিঠাতেল দিম কৈছিল নাই। আৰু একাংশ মহিলাই একদম মানে সেই ফূৰ্তিটোত এনেকুৱা মানে আনন্দত মতলীয়া হয়, এনেকুৱাই ফূৰ্তি হৈছিল, একদম চিঞৰিবলৈ আৰম্ভ কৰিছে। মামাই যেতিয়া ভাষণ দি আছিল, ভাষণ দিয়া সময়ত মহিলাসকলে একোৱে মুঠৰ সিহঁতি চিনি নাপায়, মিঠাতেল লাগিব। তো এতিয়া কি হ'ল খেলটো গম পাইছেনে? এতিয়া মিঠাতেলো নাই, যি দালি নিমখ যি চেনি দি আছিল এতিয়া দালি নিমখ চেনিও নাই। তো আপোনালোকক এটা ৰাম ঠগন দিলে, মূৰত এটা বৰ ডাঙৰ এটা টুপি পিন্ধা দিলে। তো এতিয়া আপোনালোকে কি কৰে কৰক। যিটোকে আপোনালোকে মামাকে আপোনালোকে জিকালে ন, এতিয়া আপোনালোকে কি কৰে কৰক। মই ক'ব বিচাৰিছোঁ মামাই যি কৰিছে ভাল কৰিছে, কাৰণ কেলৈ আপোনালোকেতো মামাক জিকাইছে ন, সেইটো কাৰণে বেয়া কৰিছে বুলি ক'ব নোৱাৰি নহয়। মই ক'ব বিচাৰিছোঁ মামাই যি কৰিছে ভালেই কৰিছে, মই কিন্তু বহুত ভাল পাইছোঁ। এয়া কি চাউলো বন্ধ কৰি দিব লাগে, কাৰণ কেলৈ ফিয়ত মানে ভাল নহয়তো। আপোনালোকে যিহেতুকে গোটেইবিলাক ফিয়তে পাই থাকে, তো ফিয়ত পাই থাকিলেতো ভাল নহ'ব নহয়, আপোনালোকৰ বেমাৰ হ'ব। আপোনালোকে কাম কৰিবলৈ যাওক, ধুনীয়াকৈ কাম কৰি ইনকাম কৰক। তো চাউল ফ্ৰী, দালি ফ্ৰী, সকলোবিলাক যদি ফ্ৰীয়ে পাই থাকে আপোনালোকৰ বেমাৰ হ'ব, আপোনালোকে ফুলি মৰিব। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কাম কৰিলে ভাল কামেই কৰিলে। মই কিন্তু মানে এইটো সন্মান জনাইছোঁ, এইটো মানে ভাল পাইছোঁ। আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে যি কৰে ভাল কামেই কৰে, মই কিন্তু এইটো ভাল পাইছোঁ দেই। আৰু আপোনালোকে মানে কেনেকুৱা কি পাইছে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব দেই, ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব। আচলতে এই ভিডিঅ'টো আন 10জনে দেখা পাব লাগিব, আন 10জনৰ ওচৰত গৈ পাবগৈ লাগিব। সেই উদ্দেশ্যে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকৰ হাতত যদি পুৰণা কইনছ, পুৰণা 5 টকীয়া নোট যদি আছে, তো পাৰিলে মানে ভিডিঅ'টো মই কৈ দিছোঁ, আপোনালোকে পাৰিলে গৈ মানে ভিডিঅ'টো চাবগৈ। বিকাশ বক্সা সোণোৱাল বুলি আছে, চেনেলটো ছাৰ্চ কৰিব, বিকাশ বক্সা সোণোৱালত গৈ আপোনালোকে পুৰণা কইনছ, পুৰণা 5 টকীয়া নোট যদি আছে আপোনালোকে বিকাশ বক্সা সোণোৱালত গৈ চাবগৈ, গোটেই কথাখিনি গম পাব। মই অলৰেডি একদম ভিডিঅ'বিলাক প্ৰেৰণ কৰিয়ে আছোঁ, তো আপোনালোকে তাত গৈ চাবগৈ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ সকলোবিলাক কৰি দিব আৰু নিজৰ বুলি আৰু। ধন্যবাদ।